বন্ধুসকল অহাকালি মেঘালয়ৰ যোনটো খেল আছিল এতিয়া চাওক সব মানে ৰেডি হৈ গৈছে আমাৰ ষ্টেজ মানে সব ৰেডি হৈ গৈছে আপোনালোকে টিকেট ল'ব পাৰে অহাকালি 100% খেলখন হ'ব যোনে যোনে এতিয়ালৈকে টিকেট লোৱা নাই সোনকালে লৈ লওক চকৰিত হ'ব খেলখন সব ৰেডি আছে আমাৰ ইয়া চাওক ষ্টেজ মিষ্টেজ সব ৰেডি হৈ গ'ল ইমান ডাঙৰকৈ মানে ষ্টেজ ৰেডি কৰিছোঁ মানে বহুত ভালকৈ হ'ব আপোনালোকে মানে বিচাৰি আছিলে যেনেকুৱা বিচাৰিছিলে তেনেকুৱাই খেলখন হ'ব আপোনালোকে চাব পাৰে ইয়াত ষ্টেজ বনোৱা হৈ গ'ল আকৌ আপোনাৰ ইমান ডাঙৰ ফিল্ডখন পুৰা ফিল্ডখন আপোনাৰ মানে সজোৱা হৈছে আৰু ইয়াত তাত সাইডত মানে গাড়ী ৰখোৱা হ'ব ইয়াত এটো সাইডত যোনটো দেখিছে ইয়াত আগত ৰঙা কাপোৰ যে আছে ইয়াত মানে সবকেইটাত মানে গাড়ী ৰখোৱা হ'ব যিকেইটা গাড়ী আছে সবকেইটা লোৱা হৈ গ'ল অলৰেডি কালি মানে খেলখন ফাইনাল হ'ব আপোনালোকে যোনে যোনে মানে টিকেট ল'ম বুলি ভাবি আছে সোনকালে লৈ লওক এতিয়া টিকেটত অফাৰো চলি আছে যদি কোনোবা বুক লৈ বুলি ভাবি আছে তেনেহলে ল'ব পাৰিব আৰু টিকেটতো অফাৰ চলি আছে যোনে যোনে ল'ম বুলি ভাবি আছে বহি থাকি লাভ নাই টিকেট লৈ লওক অহাকালি খেলখন ফাইনাল হ'ব মানে 100% হ'ব আৰু জেনুইন ভাবে হ'ব এতিয়াও যদি বহি আছে যে ল'ম বুলি পিছত কিন্তু টিকেট নাপাব খেলখন 100% জেনুইন ভাবে হ'ব স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব হেটো নাম্বাৰত কল কৰি টিকেট ল'ব পাৰিব আপোনালোকে অহাকালি মানে 100% হ'ব খেলখন আৰু সবকেইটা গাড়ী আগত থাকিলেহে খেলখন পাতিব পাৰি এটো খেলত মানে সবকেইটা গাড়ী থাকিব কালি খেলটো যেতিয়া হ'ব আপোনালোকে চাব পাৰে আৰু ইয়াত ষ্টেজ বনোৱা হৈ গ'ল সব মানে ৰেডি হৈ গ'ল অহাকালি মানে খেলখন হ'ব এতিয়া আপোনালোকে দেৰি কৰি লাভ নাই টিকেটবিলাক লৈ লওক বেছি টিকেট নাই আপোনালোকে ল'ব পাৰে ইয়াত মানে কালি আপুনি দুপৰীয়াৰ পৰা আপোনালোকে লাইভ চাব পাৰিব ইয়াত মানে নাচ গান হ'ব বহুত কিবা কিবি হ'ব পিছত খেলখন দিয়া হ'ব আপোনালোকে যদি এতিয়াও টিকেট ল'ব বাকি আছে তেনেহলে সোনকালে লৈ লওক বেছি দেৰি নকৰিব আৰু আমাৰ এইটো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব খেলৰ ৰিজাল্ট আৰু লাইভ চাবলৈ এইটো চেনেলতে লাইভ চলিব আপোনালোকে চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি লগৰ কোনোবা আছে টিকেট লয় তেনেহলে তাক ভিডিওটো এবাৰ শেয়াৰ কৰি দিব টিকেট এতিয়া বহুত কম আছে টিকেটত অফাৰো চলি আছে যদি কোনোবা ল'ম বুলি ভাবি আছে তেনেহলে সোনকালে লৈ লওক স্ক্ৰিনত নাম্বাৰ দিয়া আছে হে সব ৰেডি হৈ গ'ল খেলৰ এতিয়া খালি খেলটো ষ্টাৰ্ট হ'বহে কালি খেলখন ষ্টাৰ্ট হ'ব এটো আজি বাটিৱালা মানে ভিডিওটো কৰা হৈছে আপোনালোকে চাই লওক সব ৰেডি কালি খেলখন হ'ব একদম 100% জেনুইন ভাবে হ'ব যদি কোনোবা টিকেট ল'বলৈ বাকি আছে সোনকালে লৈ লওক এতিয়াও টাইম আছে যদি কোনোবাই ল'বলৈ বাকি আছে তেনেহলে সোনকালে লৈ লওক স্ক্ৰিনত নাম্বাৰ আহি আছে হেটো নাম্বাৰত কল কৰি টিকেট ল'ব পাৰে টিকেটত এতিয়া অফাৰো চলি আছে যদি কোনোবা বহি আছে এতিয়াও টিকেট ল'বলৈ তেনেহলে সোনকালে লৈ লওক হে